পৰিচয়কিয় বৰা ইউটিউব চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি বহুত দিনৰ বিৰতিৰ পিছত মই লৈ আহিছো আজি মোৰ আন এটা ভিডিঅ'। আপোনালোক বাৰু ভালে কুশলে আছেনে? মই ভালে কুশলে আছো। বহুত দিন চেনেলটোৰ মাজলৈ অহা নাছিলো, ভিডিঅ' দিয়া নাছিলো, আৰু পুনৰবাৰ মোৰ বান্ধৱীসকলৰ অনুপ্ৰেৰণাত আৰু মোৰ শুভাকাংক্ষীসকলৰ অনুপ্ৰেৰণাত মই আপোনালোকৰ মাজলৈ আহিছো। আজিৰ পৰা পুনৰ আগৰ দৰে ভিডিঅ'সমূহ দি থাকিম বুলি ভাবিছো, আপোনালোকে মৰম দিব। তেনেহলে আজি মই আপোনালোকৰ মাজলৈ এটা নতুন ভিডিঅ' লৈ আহিছো। আহকচোন সকলোৱে মোৰ ভিডিঅ'টোৰ মাজলৈ সোমাই যাওঁ। বন্ধু বান্ধৱীসকল, মই আজি 2 বছৰৰ পৰা এটা ৰোগত ভুগি আছো, আৰু সেই ৰোগটো হৈছে চকুৰ এলাৰ্জি। আৰু সেই ৰোগটো বহুতৰ বাবে সাধাৰণ হ'ব পাৰে, কিন্তু যাৰ হয় তেওঁ গম পায় কিমান যন্ত্ৰণাদায়ক। আৰু এয়া দেখিছে বৰ্তমানেও মোৰ চকুৰ এই তলৰ অংশ আঠা আঠা হৈ আছে। ইয়াৰ পৰা যিখিনি চকুৰ পানী ওলায় এই তলৰ অংশ সম্পূৰ্ণ আঠা হৈ পৰে, আৰু যেতিয়া আপোনাৰ খজুৱাই সম্পূৰ্ণ মুখমণ্ডল ফুলি উঠে, চকু ৰঙা হৈ পৰে, আপুনি এনেকুৱা খজুৱাই মানে আপোনাৰ হাত নলগোৱাকৈ নাথাকে। আৰু যেতিয়া মোৰ চকুৰটো খজুৱাই প্ৰায় 10-15 মিনিট এনেকৈ খজুৱাই থাকিব লাগে, আৰু এই ওপৰ ভাগো ঘাঁ লাগি যায়। আৰু মই বিভিন্ন চকু চিকিৎসকৰ পৰামৰ্শ লৈছো, যদিও বৰ্তমানলৈকে মই ভাল পোৱা নাই আচলতে। আৰু আজি সেইবাবে মই নামৰূপলৈ যাব ওলাইছো। নামৰূপত এগৰাকী চকু চিকিৎসক আহে, তেওঁৰ পৰামৰ্শ ল'বলৈ যাব ওলাইছো। ইয়াত দেখিছে বৰ্তমানেও মোৰ হৈ আছে এই তলৰ অংশ আঠা হৈ আছে, চকুৰ পানীবোৰ আঠা হৈ আছে। আৰু কোনো ধৰণৰ ধূলি বালিৰ পৰা আঁতৰত থাকিলেও এই ৰোগটো হৈ যায়, পটককৈ হৈ যায়। আৰু মই যিহেতু চশমাও ব্যৱহাৰ কৰোঁ, মোৰ চাইনাছৰ পৰা মই চশমা ব্যৱহাৰ কৰোঁ, তথাপিও এই ৰোগটো পটককৈ হয়। ইয়াত দেখিছে, আপোনালোকৰো বাৰু এনে সমস্যা হয় নেকি? কমেণ্ট কৰি জনাবচোন। ইয়াত দেখিছে সম্পূৰ্ণ তলৰ এই ভাগ অকণমান ফুলি গৈছে। ফাইনেলি মই নামৰূপলৈ যাবলৈ সাজু হৈ ললোঁ। ইয়াত দেখিছে বৰ্তমান মই ৰেডি। এইখিনিতে আপোনালোকক আৰু এটা কথা কওঁ, যিহেতু এইখন দেখিছে মই সদায় ব্যৱহাৰ কৰি থকা চশমা। এইখন এজন চকু চিকিৎসকৰ ওচৰতে পৰামৰ্শ লৈ মই লৈছিলোঁ, আৰু এইখন পিন্ধাৰ পৰা মই অৱশ্যে বহুতখিনি ভালো পাইছোঁ। মোৰ চাইনাছৰ কাৰণে লৈছিলোঁ। আগতে মোৰ বহুত মূৰৰ বিষ হয়, ক'ৰবালৈ গ'লে হেলমেটটো বেছিকৈ পিন্ধিলে বা কিবা যদি মই নাখাওঁ, সুদা পেটত থাকিলে মোৰ মূৰ বিষ হয় আৰু মোৰ খুব বমি হয়। আৰু এই চশমাখন যেতিয়া মোৰ মোবাইল প্ৰটেকশ্যন গ্লাছ দিছিলে, তেতিয়াৰ পৰা মই সেই সমস্যাটোৰ সন্মুখীন হোৱা নাই। আজি এবছৰমানেই হ'ল। আৰু ইয়াতে মই আন এটা কথা ক'ব বিচাৰিছোঁ, বহুতে যিহেতু মোক কয়, ইয়াত দেখিছে মোৰ চকুৰকেইটা চাই বহুতে কয় তুমি হয়তো কাজল লগাইছিলা, কিবা বেয়া কাজল লগাই পালা। কিন্তু মই প্ৰায় 3 বছৰমান হ'ল কোনো ধৰণৰ চকুত কাজল লোৱা নাই। কাজলৰ পৰা মই বিৰত আছোঁ। আৰু মই আগতে যেতিয়া কাজল লগাইছিলোঁ, লেকমি আৰু আইকনিক কাজলেই লগাওঁ। নাজানো সেয়াও কেতিয়াবা বেয়া আহিব পাৰে, কিন্তু প্ৰায় আজি 2-3 বছৰে হ'ল মই কাজলৰ পৰা আঁতৰি থকা। ইয়াত দেখিছে কেতিয়াবা কোনোবা অনুষ্ঠানলৈ যেতিয়া যাওঁ, অকণমান যেতিয়া নিজকে সাজি কাচি যাবলৈ মন যায়, তেতিয়া খুব কাজল অকণমান ল'বলৈ মন যায়। কিন্তু মই এই চকুৰ এলাৰ্জিটোৰ পৰাই মই ল'ব নোৱাৰোঁ। আৰু তেনেহ'লে আজি চকু চিকিৎসকজনে কিনো কয় চাওঁ আহক। আৰু বৰ্তমান আমি গৈ থাকোঁ, আপোনালোককো দেখাই থাকিম। বান্ধৱী আৰু মই স্কুটিতে যাম, যিহেতু সেইটো কাৰণে নিজৰ সুৰক্ষাৰ কাৰণে হেলমেটটো পিন্ধি ল'লোঁ। আৰু মোৰ জীৱনত এটা ডাঙৰ এক্সিডেণ্ট হৈ যোৱাৰ পিছৰে পৰা মই হেলমেটটো একদম এৰাব নোৱাৰা মোৰ অংগ হৈ পৰিল, যিহেতু মই বহুত ডাঙৰ এটা এক্সিডেণ্টৰ পৰা বাচি আহিছোঁ। আপোনালোকক কেতিয়াবা সময় পালে মোৰ কি হৈছিল সেই বিষয়ে ক'ম। আৰু ইয়াত দেখিছে মই হেলমেট পিন্ধি একেবাৰে আজৰি হৈ ল'লোঁ, যিহেতু মোৰ বান্ধৱীগৰাকীও ৰৈ আছে। পাহাৰখনৰ এই দৃশ্যটো যে একদম মনোমোহা, আৰু পাহাৰখনৰ দৰেই মানুহৰ জীৱনটো চাগে এনেকুৱাই। আৰু পাহাৰখন ঠিক দূৰৰ পৰা যিমান ধুনীয়া দেখে সিমান ধুনীয়া চাগে নহয়। মানুহৰে জীৱনবোৰো এনেকুৱা নহয়নে? প্ৰত্যেকৰে জীৱনত কিবা নহয় কিবা সমস্যা থাকে। আমি আমাৰ সমস্যাবোৰকে বহুত বেছি ডাঙৰ বুলি ভাবোঁ, আৰু সেই সমস্যাবোৰক লৈ আমি বাদ বুলিব লাগিব। আৰু এয়া হৈছে দিল্লীঘাটৰ দলংখন। আৰু এই দলংখনৰ বিষয়ে আৰু দিল্লীঘাটৰ বিষয়ে মোৰ আগৰ এটা ভিডিঅ' কৰা আছে, আপোনালোকে নিশ্চয় চাইছে। এই দলংখনকো অকণমান দেখাই দিলোঁ। তেনেহ'লে ব'লক মোৰ ভিডিঅ'টোৰ মাজলৈ লাহে লাহে গৈ থাকোঁ। নামৰূপৰ এই ফাৰ্মাচীখনতে বাইদেউগৰাকীয়ে চকু চিকিৎসা কৰে। আৰু এয়া দেখিছে আমি ওপৰলৈ উঠি গৈছোঁ। বাইদেৱে যিহেতু ওপৰতে চায়, আৰু ভিতৰচোৱা দেখুৱাটো সম্ভৱ নহয়, যিহেতু তাত মোবাইল এলাউড নাই। আৰু মোৰ লগৰগৰাকী যিহেতু বাহিৰতে থাকিব, মই ভিতৰত দেখাই আহিম।
আৰু ফাইনেলি দেখাই আজৰি হৈ গ'লোঁ মোক যিহেতু বাইদেৱে মোৰ গ্লাছখন চেঞ্জ কৰি দিছে যিহেতু মোৰ গ্লাছখন অলপ দাগ পৰিছে মোৰ পাৱাৰৰ ক্ষেত্ৰত একো প্ৰব্লেম নাই তথাপিও এটা নতুন ফ্ৰেমৰ সন্ধানত আমি ইয়াত দেখিছে অন্য এখন দোকানলৈ আহিছোঁ যিহেতু গৌৰৱ ফাৰ্মাচীত আমি আমাৰ মন পচন্দৰ চশমা ফ্ৰেমটো নাপালোঁ ওচৰতে থকা চশমা ঘৰ আহিলোঁ আৰু এতিয়া মই সম্পূৰ্ণ চেষ্টা কৰি আছোঁ এখন এখনকৈ পিন্ধিবলৈ কোনখন পচন্দ হৈছে আপোনালোকেও জনাবচোন কোনটো ফ্ৰেম ভাল লাগিছে বহুত কেইটা ফ্ৰেম চালোঁ অধিক মাষ্টত বগলীকণা বুলি কয় নহয় মোৰো চাগে তেনেকুৱাই হৈছিল এই যে ফ্ৰেমটো দেখিছে কেনেকুৱা লাগিছে জনাবচোন এই ফ্ৰেমটো আকৌ মোৰ ভাল লাগিছিল কিন্তু লগৰজনী আকৌ ক'লে তই আকৌতো নালাগে ল'বলৈ মই বোলো হওক দিয়া তহঁতৰ পচন্দৰে হওক আৰু এইখিনিতে এটা কথা কওঁ নাওৰ ওপৰত যিহেতু দলে বাইদেউক যিসকলে জানে তেওঁলোকেতো বাৰু তেওঁৰ বিষয়ে সম্পূৰ্ণ জানে আৰু যিসকলৰ চকুৰ কিবা সমস্যা থাকে তেওঁলোকে নামৰূপলৈ আহিব পাৰিব নামৰূপৰ গৌৰৱ ফাৰ্মাচীতে দলে বাইদেৱে চাই তেওঁ আগতে নাহৰকটীয়াত চাইছিলে খুব এগৰাকী ভাল অভিজ্ঞ চকু চিকিৎসক হয় আপোনালোকৰ চকুৰ কিবা সমস্যা থাকিলে বাইদেউৰ পৰামৰ্শ ল'ব পাৰে আৰু এনেকৈ মই চশমা ফ্ৰেম পিন্ধাত ব্যস্ত হৈ পৰিলোঁ কোনটো লওঁ কোনটো নলওঁকৈ আৰু ফাইনেলি এইখনেই মই ল'ম বুলি ভাবিলোঁ আৰু এইখনকে অৰ্ডাৰ কৰি আহিলোঁ মোক বাৰু ভাল লাগিবনে যিহেতু চশমাখন পিন্ধি থকাই হ'ব সেইটো কাৰণে মন পচন্দৰ এটা ফ্ৰেম হ'লে ভাল হয় আৰু এইখন অৰ্ডাৰ কৰিয়ে মই অৱশেষত ঘৰলৈ বুলি আহিবলৈ লৈছোঁ এয়া দেখিছে বাৰে প্ৰতি চশমা ফ্ৰেমটো পিন্ধি পিনি ভাল লাগিবনে নালাগে তাকে চেষ্টা কৰি আছোঁ আৰু লাষ্টত এয়া অৱশেষত যি হ'লেও হওক বুলি পিন্ধি এইখনকে ফাইনেল কৰি আহিলোঁ আৰু তাতে আকৌ মই এখন ছানগ্লাছ উপহাৰ হিচাপেও পালোঁ ঘূৰি আহোঁতে ডেলিঘাটতে কেইখনমান ফটো আৰু ভিডিঅ' কৰি ঘৰলৈ বুলি আহিলোঁ আৰু বহুত দিনৰ মূৰত ভিডিঅ' কৰিছোঁ যিহেতু আপোনালোকৰ মাজলৈ পুনৰবাৰ মই আহিছোঁ আপোনালোকে মৰম দিব মোৰ চেনেলটো যিসকলে চাই আছে লাইক কমেণ্ট কৰিব আৰু নতুনকৈ অহাসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব তেনেহ'লে আজিলৈ আহোঁ আপোনালোকেও ভালে থাকক মই ভালে আছোঁ ধন্যবাদ বাই বাই